Hi friends, welcome back to my channel. This is debajanis vlogs and crafts. মই দেবজানি পুনৰ এটা নতুন ভিডিও লৈ আপোনাক স্বাগতম জনাইছো। আপোনালোকে গাৰ্ডেনিংৰ ভিডিওৰ কাৰণে মোক খুবে ৰিকুৱেষ্ট কৰি আছিল। আই এম সো সৰি ইমান দিন মই গাৰ্ডেনিংৰ ভিডিও দিব পৰা নাছিলো, ব্লগছ দি আছিলো। ব্লগছ বিলাক আপোনালোকে ইমান বেছি সাপোৰ্ট কৰিছে, তাৰ কাৰণে থ্যাংক ইউ সো মাচ। আৰু যিসকলে মোৰ ব্লগছ বিলাক চোৱা নাই প্লিজ আপোনালোকে চাবচোন। ডেসক্ৰিপচন বক্সতো ইয়াৰ লিংক আছে বা মোৰ চেনেলত গৈ চেক আউট কৰিলে আপোনালোকে পাব। আজিৰ ভিডিওটো জুগুতাবলৈ মোৰ এজন ভাইটি বিৰেনে সহায় কৰিছে। থ্যাংক ইউ বিৰেন। বিৰেনৰ জহতে আজি আমাৰ ধুনীয়া ভিডিওটো আপোনালোকে উপভোগ কৰক। বলক তেনেহলে যাও চাওগৈ ধুনীয়া ফুলনিখন। আজি গাৰ্ডেনিংৰ ভিডিওত আপোনালোকে এয়া চাই আছে ধুনীয়া ধুনীয়া পিটুনিয়া ফুলবোৰ। বেঙুনীয়া, ৰঙা, গুলপীয়া, বেঙুনীয়া ৰঙা, গুলপীয়া ৰঙা, দুই তিনিটা কালাৰৰ আছে। চাই আপোনালোকে খুবেই ভাল পাব। যদি ভাল পায় তেনেহলে প্লিজ এটা লাইক কৰি দিব যদি আপুনি পুৰণি ভিউৱাৰ্ছ হয়, আৰু যদি নতুন হয় আপুনি প্ৰথমবাৰৰ বাবে মোৰ চেনেলত আহিছে ভিডিও চাবলৈ তেনেহলে প্লিজ ডু সাবস্ক্ৰাইব মাই চেনেল। মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ ভিডিওছ বিলাক পাই থাকিবলৈ আৰু চাই থাকিবলৈ। ভিডিওটো চাই শেষত ভাল লাগিছে নে নাই নজনোৱাকৈ কিন্তু নাথাকিব। এতিয়া আপোনালোকে চাই থাকক শেষৰলৈকে। মই জানো আপোনালোকে স্ক্ৰীনত এই ফুলখিনি দেখি বহুত বেছি ভাল পাইছে, আৰু যদিহে ৰিয়েলত চালেহেঁতেন তেতিয়াতো আৰু বেছি ভাল লাগিলেহেঁতেন। তথাপিও মই জানো আপোনালোকৰ একদম মন ভৰি নিছে এই ফুলখিনিয়ে। প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'ছবিলাক পাই থাকিবলৈ। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ' ইমানেই। আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ'ছবিলাক পাই থাকিবলৈ হ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, বাই বাই।